নমস্কাৰ সকলোকে বিকাশ এডুকেশ্যন হেল্প চেনেল সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'ত পঢ়িম যে অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 7ৰ সমাজ বিজ্ঞানৰ পাঠ নং 1 ত্ৰয়োদশ শতিকাৰ পৰা 14শ শতিকালৈ অসম আক্ৰমণৰ সাখৰণি। ইয়াৰ আজি প্ৰশ্নোত্তৰখিনি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ এইলৈকে চাই থাকক। প্ৰথমে আমাৰ 1 নম্বৰ প্ৰশ্নটো দি আছে যে আহোমসকলে কোন পথেদি অসমত প্ৰৱেশ কৰিছিল। ইয়াৰ উত্তৰটো লিখিম যে অসমৰ উত্তৰ পূব সীমান্তৰ পাইকাট পৰ্বতৰ পাংচৈ গিৰিপথ পাৰ হৈ অসমত প্ৰৱেশ কৰিছিল। 2 নম্বৰটো যে কোন কোন দেশক টাই জাতিৰ মানুহৰ প্ৰধান বসতিস্থল বোলা হয়। উত্তৰটো লিখিম যে ম্যানমাৰ, চীন আদি দেশক টাই জাতিৰ মানুহৰ প্ৰধান বসতিস্থল বুলি কোৱা হয়। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো যে ম্যানমাৰৰ কোনখন ঠাইৰ পৰা চুকাফাই অসম অভিমুখে যাত্ৰা আৰম্ভ কৰিছিল। ইয়াৰ উত্তৰটো লিখিব লাগিব যে ম্যানমাৰৰ মাউলু ঠাইৰ পৰা চুকাফাই অসম অভিমুখে যাত্ৰা আৰম্ভ কৰিছিল। 4 নম্বৰটো যে কিমান খ্ৰীষ্টত চুকাফাই চৰাইদেউত ৰাজধানী স্থাপন কৰি আহোম ৰাজত্বৰ পাতনি মেলিছিল। ইয়াৰ উত্তৰটো লিখিব লাগিব যে 1253 খ্ৰীষ্টত চুকাফাই চৰাইদেউত ৰাজধানী স্থাপন কৰি আহোম ৰাজ্যৰ পাতনি মেলিছিল। 5 নম্বৰটো চুকাফাই অসমত ৰাজ্য স্থাপন কৰাৰ সময়ত মৰাণ আৰু বৰাহী ৰাজ্যৰ ৰজা দুজনৰ নাম লিখা। ইয়াৰ উত্তৰটো লিখিম যে মৰাণ ৰাজ্যৰ ৰজাজনৰ নাম বাদৌচা আৰু বৰাহী ৰাজ্যৰ ৰজাজনৰ নাম ঠাকুমথা। এই দুজনৰ নাম লিখি দিলে হৈ যাব। 6 নম্বৰ প্ৰশ্নটো কৈছে যে শাসন কাৰ্যত সহায় কৰিবলৈ চুকাফাই কি মন্ত্ৰী পদবীৰ সৃষ্টি কৰিছিল। ইয়াৰ উত্তৰটো লিখিব লাগিব যে বৰগোহাঁই আৰু বুঢ়াগোহাঁই নামৰ দুজন মন্ত্ৰী পদবী সৃষ্টি কৰিছিল। তাৰপিছত প্ৰশ্নটো দিয়া আছে ইয়াৰ পিছত কিমান খ্ৰীষ্টৰ পৰা কিমান খ্ৰীষ্টলৈকে প্ৰথমবাৰৰ বাবে ৰজা নোহোৱাকৈ আহোম ৰাজ্যৰ শাসন চলিছিল। ইয়াৰ উত্তৰটো লিখিব লাগিব যে 1376 খ্ৰীষ্টৰ পৰা 1380 খ্ৰীষ্টলৈকে ৰজা নোহোৱাকৈ আহোম ৰাজ্যৰ শাসন চলিছিল। 8 নম্বৰ প্ৰশ্ন অৰ্থাৎ বৰ্গীয় নম্বৰ প্ৰশ্নটো যে কিমান খ্ৰীষ্টত চুদাংফাই ৰাজপদ আহৰণ কৰিছিল। ইয়াৰ উত্তৰটো লিখিব লাগিব যে 1397 খ্ৰীষ্টত চুদাংফা ৰজা হয়। 9 নম্বৰ যে চুহুংমুঙক কিয় দিহিঙীয়া ৰজা নামেৰে জনা গৈছিল। ইয়াৰ উত্তৰটো লিখিম যে দিহিং নৈৰ পাৰৰ বকতা নামে ঠাইলৈ ৰাজধানী স্থানান্তৰ কৰিছিল বাবে চুহুংমুঙক দিহিঙীয়া ৰজা নামেৰে জনা গৈছিল। তাৰপিছত প্ৰশ্নটো কৈছে যে 10 নম্বৰটো যে কোনজন আহোম ৰজাৰ ৰাজত্ব কালত মুছলমানে প্ৰথমবাৰৰ বাবে অসম আক্ৰমণ কৰে। ইয়াৰ উত্তৰটো লিখিব যে চুহুংমুঙৰ ৰাজত্ব কালত। তাৰপিছত 2 নম্বৰ অৰ্থাৎ 12 নম্বৰ প্ৰশ্নটো দি আছে যে ৰাজ্য শাসনৰ সুবিধাৰ অৰ্থে চুহুংমুঙে কিমানটা ৰাজফৈদৰ সৃষ্টি কৰিছিল সেইবোৰ কি। ইয়াৰ উত্তৰটো লিখিব লাগিব যে ৰাজ্য শাসনৰ সুবিধাৰ অৰ্থে চুহুংমুঙে 7টা ৰাজফৈদৰ সৃষ্টি কৰিছিল। সেইবোৰ হ'ল দিহিঙীয়া, চাৰিঙীয়া, টিপমীয়া আৰু তুহুঙীয়া, চামগুৰীয়া, নামৰূপীয়া আৰু পৰ্বতীয়া। এই 7টা ফৈদৰ পৰা ৰজা আৰু ৰাজবিষয়া নিৰ্বাচন কৰা হৈছিল। তাৰপিছত 3 নম্বৰ অৰ্থাৎ 13 নম্বৰ প্ৰশ্নটো কৈছে যে চুহুংমুঙে সৃষ্টি কৰা স্থানীয় শাসনকৰ্তাৰ কি পদৰ সৃষ্টি কৰিছিল। ইয়াৰ উত্তৰখিনি লিখিলে হ'ল যেনেকৈ যে চুহুংমুঙে সৃষ্টি কৰা স্থানীয় শাসনকৰ্তাৰ পদবোৰ আছিল বৰপাত্ৰ গোহাঁই, শদিয়াখোৱা গোহাঁই আৰু মংগী খোৱা গোহাঁই। তাৰে বৰপাত্ৰ গোহাঁইৰ পদটো আছিল বুঢ়াগোহাঁই আৰু বৰগোহাঁইৰ সমমৰ্যাদাৰ। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দি আছে 14 নম্বৰটো যে অৰ্থাৎ 4 নম্বৰটো যে চুকাফাৰ শাসন ব্যৱস্থা সম্পৰ্কে এটি চমু বিৱৰণ দিয়া। ইয়াৰ উত্তৰখিনি লিখিলে হ'ল যে আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা চুকাফা এজন সাহসী, জ্ঞানী আৰু দূৰদৰ্শী ব্যক্তি আছিল। মাউলুঙৰ পৰা নতুন ৰাজ্য স্থাপনৰ উদ্দেশ্য অসম অভিমুখে আহোঁতে তেওঁৰ সৈতে 8জন ডা-ডাঙৰীয়াসহ 9000জন মান পুৰুষ মহিলাৰ এটা দল আহিছিল। চৰাইদেউ ৰাজধানী স্থাপন কৰি ৰাজ্য শাসনৰ সুবিধাৰ বাবে বৰগোহাঁই আৰু বুঢ়াগোহাঁই নামৰ দুজন ডাঙৰীয়া পদবী সৃষ্টি কৰিছিল। প্ৰথম অৱস্থাত চুকাফাৰ ৰাজ্যখন সৰু আছিল, সেয়েহে যুদ্ধ-বিগ্ৰহ ওচৰ চুবুৰীয়া জাতি ৰাজ্যসমূহৰ সৈতে সু-সম্পৰ্ক স্থাপন কৰি শাসন চলাইছিল। এইখিনি লিখিলে হৈ যাব। তাৰপিছত 5 নম্বৰ অৰ্থাৎ 15 নম্বৰ প্ৰশ্নটো কৈছে যে চুকাফাৰ ৰাজত্ব কালৰ গুৰুত্ব সম্পৰ্কে চমুৱাই আলোচনা কৰা। ইয়াৰ উত্তৰখিনি লিখিলে হ'ল যে চুকাফাই প্ৰতিষ্ঠা কৰা আহোম শাসনে অসমৰ ইতিহাসত নতুন যুগৰ সূচনা কৰে। চুকাফাৰ নেতৃত্বত আহোম ৰাজ্যৰ সুদৃঢ় ভেটি স্থাপন হৈছিল। ইয়ে আহোমৰ সফল আৰু দীৰ্ঘদিনীয়া ৰাজত্বৰ এক অন্যতম কাৰণ। চুকাফাই অসমত পোনপ্ৰথমে বুৰঞ্জী লিখাৰ নিয়ম প্ৰৱৰ্তন কৰিছিল। বুৰঞ্জী লিখিবলৈ তেওঁ এক শ্ৰেণীৰ গুণী-জ্ঞানী লোকক বিশেষভাৱে নিযুক্তি দিছিল। এই লোকসকলে ৰজাৰ ৰাজত্বকালৰ বিষয়ে কথাবোৰ একাদিক্ৰমে লিখি গৈছে। বুৰঞ্জী ৰচনাৰ প্ৰতি চুকাফাৰ আগ্ৰহ আৰু পৃষ্ঠপোষকতাই তেওঁৰ
সময়ৰ প্ৰতি থকা সচেতনতা আৰু পৰ্যায়ৰ প্ৰতি থকা দায়িত্ববোধকে প্ৰমাণ কৰে। এইখিনি লিখিলে হৈ যাব। তাৰপিছত আমাৰ দিয়া আছে চমু টোকা লিখা। প্ৰথমতো আমাৰ দিয়া আছে যে তেওখামথি, ইয়াৰ উত্তৰখিনি লিখিলে হ'ল যে 1380 খ্ৰীষ্টত পূৰ্বৰ ৰজা চুকাম্ফাৰ পুত্ৰ তেওখামথি আহোমৰ ৰজা হয়। তেওখামথিৰ দুগৰাকী ৰাণী আছিল। ডাঙৰগৰাকী ৰাণী উচ্চাকাংক্ষী আৰু ঈৰ্ষাপৰায়ণা আছিল। ৰজাৰ অনুপস্থিতিৰ সুযোগ লৈ তেওঁ ৰাজক্ষমতাৰ অপব্যৱহাৰ কৰিছিল। কথিত আছে যে ঈৰ্ষাপৰায়ণ হৈ তেওঁ সৰুগৰাকী ৰাণীক গৰ্ভৱতী অৱস্থাত ৰাজ্যৰ পৰা খেদি পঠিয়াইছিল। ৰজাই ডাঙৰ ৰাণীৰ এনে কাৰ্যৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল। এনেবোৰ কথাত অসন্তুষ্ট তেওখামথি আৰু ডাঙৰগৰাকী ৰাণীক ডাঙৰীয়াসকলে ষড়যন্ত্ৰ কৰি হত্যা কৰে। এইখিনি লিখিলে হৈ যাব। তাৰপিছতো আমাৰ দিয়া আছে চুডাংফা, ইয়াৰ উত্তৰখিনি লিখিলে হ'ল এনেকৈ যে 1397 খ্ৰীষ্টত চুডাংফাই ৰজা হয়। ব্ৰাহ্মণ পৰিয়ালত ডাঙৰ দীঘল হোৱা বাবে তেওঁক বামুণী কৰ নামেৰেও জনা যায়। চুডাংফাই শিৱসাগৰৰ ওচৰত দিহিং নৈৰ পাৰৰ চৰগুৱা নামে এখন ঠাইত নতুন ৰাজধানী স্থাপন কৰে। চুডাংফাৰ ৰাজত্বকালত প্ৰথমবাৰৰ বাবে আহোমসকলৰ মাজত হিন্দু ব্ৰাহ্মণ ধৰ্মৰ প্ৰভাৱ পৰে। চুডাংফাৰ ৰাজত্বকালত তিপাম অঞ্চলৰ লোকসকলে তেওঁৰ ৰাজত্বৰ বিৰোধিতা কৰিছিল। চুডাংফাই যুদ্ধ আৰু ৰাজনৈতিক কৌশলেৰে তিপমীয়াৰ বিদ্ৰোহ দমন কৰিবলৈ সক্ষম হৈছিল। চুকাফাৰ পিছত চুডাংফাকেই আহোমৰ শক্তিশালী ৰজা বুলি ক'ব পাৰি। এইখিনি লিখিলে হৈ যাব। তাৰপিছতো দিয়া আছে শেষৰ প্ৰশ্নটো আমাৰ চহুমুঙৰ ৰাজত্বকালত মুছলমানৰ অসম আক্ৰমণৰ বিষয়ে এটি বিৱৰণ লিখা। ইয়াৰ উত্তৰখিনি লিখিলে হ'ল যে চহুমুঙৰ সমসাময়িক বংগদেশৰ মুছলমান শাসকসকল আছিল আলাউদ্দিন, হুছেইন শ্বাহ আৰু তেওঁৰ উত্তৰাধিকাৰীসকল। আলাউদ্দিনৰ পুত্ৰ নছৰত শ্বাহৰ ৰাজত্বকালতেই বৰ উজিৰ নামৰ এজন সেনাপতিৰ নেতৃত্বত 1527 খ্ৰীষ্টত মুছলমানে আহোম ৰাজ্য আক্ৰমণ কৰে। আহোম ৰাজবংশৰ ৰাজত্বকালত সেয়াই আছিল মুছলমানৰ প্ৰথম অসম আক্ৰমণ। মুছলমান আক্ৰমণক আহোম সৈন্যই অতি বীৰত্বৰে প্ৰতিহত কৰিছিল। ইয়াৰ কিছুদিনৰ পিছতে বিদ মালিক নামৰ এজন সেনাপতিৰ নেতৃত্বত মুছলমানে পুনৰ ৰাজ্য আক্ৰমণ কৰে। দুয়ো পক্ষৰ মাজত হোৱা যুদ্ধত আহোমে জয়লাভ কৰে। এইখিনি লিখিলে হৈ যাব। আজিলৈ ইমানে। ধন্যবাদ।